ফ্ৰেণ্ডছ মই নয়না মোৰ ইউটিউব চেনেল নয়না ব্লগ চালে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ভিডিঅ'ৰে আপোনালোকৰ মাজলৈ আহিছোঁ। এই ভিডিঅ'টোত চাদৰ দহিনো কেনেকৈ গোঠে তাক দেখুৱাবলৈ মই যত্ন কৰিছোঁ। তাৰ আগতে বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। চাদৰ দহি গোঠাৰ আগতে চাদৰৰ মূৰটোনো কেনেকৈ চিলাই কৰি ল'ব লাগে তাক মই দেখুৱাবলৈ যত্ন কৰিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বৰ্তমান মই য'ত চাদৰৰ দহিটো লগাম তাৰ বাবে মূৰটো চিলাই কৰি আছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মোৰ এটা মূৰ চিলাই কৰা হ'বই আৰু বেছি নাই, গতিকে চাই থাকিবচোন। এয়া মোৰ মূৰ দুটা চিলাই কৰা হ'বই আৰু অলপ আছে, গতিকে চাই থাককচোন। এইখিনি মোৰ চিলাই কৰা হ'ল মূৰ দুটা। এয়া মোৰ চাদৰৰ মূৰ দুটা চিলাই কৰা হ'ল। এতিয়া দহি লগাবৰ বাবে ৰেডি হৈছে। অলপ পিছত মই দহি লগাই দেখাই দিম আপোনালোকক, ভিডিঅ'টো চাই থাকিব। এয়া চাদৰৰ মূৰ দুটা মোৰ চিলাই কৰা হ'লেই আৰু এতিয়া মই দহি লগাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া চাদৰ দহি লগাবৰ বাবে মই তাকো সূতাৰে বেজিত ভৰাই মূৰটোত গাঁঠি দি আছে, যাতে গোঁঠনিবোৰ লগাব পাৰি। আৰু এই গোঁঠনিবোৰ কেনেকৈ নলগাই শেষলৈকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰিব, যাতে মোৰ ভিডিঅ'বোৰ সোনকালে আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি জনাবচোন ভিডিঅ'টো কেনেকুৱা হৈছে। आगे से चंद्रमा मामा को और देना होगा ना, एक काम करना, तुम सीधा ना बड़की दीदी के पास आना। दीदी आगे से ध्यान रखेंगे, हमारे जान देकर जनवरी को खुशी मिली, हमारे लिए सोने सस्ते में। तो वहाँ का खड़े हो जी, हाँ? आपको पता है इस समय सबसे ज्यादा पति को चिंता होती है। সোণালী কালাৰৰ কেইটামান গুঠনি লগোৱা হ'ল, এতিয়া পিংক কালাৰেৰে লগাব। আপোনালোকে ভিডিঅ'টো চাই লগাইছে। চাদৰখনত যিহেতু সোণালী কালাৰ আৰু গোলপীয়া কালাৰেৰে বুটা তোলা আছে, সেয়েহে মই সোণালী কালাৰ আৰু গোলপীয়া কালাৰেৰে ইয়াত গোঁঠনিবোৰ লগাব। এটা গোলাপী, এটা সোণালী। সেয়েহে কেনেকৈনো গোঁঠনিটো লগাই আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাককচোন। এতিয়া চাদৰ গোঁঠনিবোৰ লগোৱা হ'ল, গতিকে চাদৰখন দেখিবলৈনো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাবচোন।